গাঁওখন আৰু বজাৰ সেই কুন্দিল নদীখন পাৰ হ'ব লাগে। আমাৰ 6 মাহ দিন বাঢ়ি থাকে, গৰাখহনীয়া হৈয়ে থাকে। 6 মাহ দিন আমি একো স্কুল হওক বেপাৰ বাণিজ্য হওক আমি কৰিব নোৱাৰোঁ আৰু তাত আমি বঠা নাৱত পাৰ হ'বলগীয়া হয়। মই সৰুৰ পৰা আচলতে আগতে মোবাইল নাছিলে, কেছেট আছিলে আগতে, সৰু টেপত আমাৰ আগতে গাঁৱত মানুহবিলাকে টেপত মানে মহেন্দ্ৰ হাজৰিকাৰ গান খুব শুনে। কথাৰ ছন্দেৰে লিখা হোৱা নাই মোৰে কবিতা, মোৰে কবিতা, প্ৰাণৰ ভাষাৰে লিখা হৈ ৰ'ল, প্ৰাণৰ ভাষাৰে লিখা হৈ ৰ'ল। সেয়ে তুমিও চাগে বুজা নাই, তুমিও চাগে বুজা নাই। বান্ধৈ এ গাঁৱলৈ মোক মাতিবানে, এ গাঁৱলৈ মোক মাতিবানে। গাঁৱতেই সৰু এটি পজা ঘৰ সাজি আজীৱন কটাবলে দিবানে, আজীৱন কটাবলে দিবানে। এ বান্ধৈ গাঁৱলৈ মোক মাতিবানে, গাঁৱলৈ মোক মাতিবানে। ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ। আছেনে মোলৈ তোলৈ যিটো মোৰ চিত ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। বেজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ। আছেনে মোৰ